চেনেল আছামিজ মেকাৰ নিউ চাই থাকিব ভিডিঅ'টো চাই থাকিব। আমি এতিয়া যাই আছোঁ এখন ৰিজৰ্ট আৰু আপোনালোকক দেখুৱাইছোঁ ৰিজৰ্টখন। আজি এটা ভালদৰে মানে এটা আউটডোৰৰ পৰা আপোনালোকক দেখুৱাব চেষ্টা কৰিম। চিনেমেটিক শ্বট এভেইলেবল, সুন্দৰ পথ, মজা ফিনিচিং। এইটো আমাৰ মৌজাদাৰৰ ঘৰ, আমাৰ মৌজাদাৰ। আৰু আপোনাৰ এইখন ফিল্ডখন ৰিজৰ্ট পাগলাদিয়া ৰিজৰ্টৰ। আৰু চাই লওক ইয়াতেও আপোনাৰ মানে ৰ'দৰ নামো আহি গৈছে, SKG ৰোড বোলে। মজা মজা। তো ভিডিঅ'টো বেছি দেৰি নকৰি আপোনালোকক দেখুৱাব চেষ্টা কৰিম মই ভালদৰে। এইখন বৰ্ডখন আহিছে ৰিজৰ্ট, দেখুৱা গাড়ী চাড়ী চাবা পিছফালে। আৰু এটা মন্দিৰ আছে বাবাৰ। এইটো ৰিজৰ্টলৈ মইৰাডাঙা নলবাৰী গাড়ী আছে না চব আছে। শংকৰদেৱ জৈৱিক কৃষি পাম্প ভিলেজ মইৰাডাঙা, পোষ্ট অফিচ চেংনৈ, ডিষ্ট্ৰিক্ট নলবাৰী, আসাম, পিন নম্বৰ 78137। ৱেলকাম টু পাগলদিয়া ৰিজৰ্ট গাইজ। উঠা নৈৰ পানী পূৰা শুকাই গৈছে। আৰু এই মই যে কৈছিলোঁ যোৱা বছৰ ভিডিঅ'টোত, এইবিলাক গৰাখহনীয়াৰ কাৰণে দিয়ে যি গৰাখহনীয়াটো ৰোধ কৰিবলৈ, নহ'লে মাটিবিলাক সদায় কমি কমি যাই আছে। পাগলদিয়া পাৰৰ মানে মাথোৱালি ভাঙি আছে, হেৰি কৰি আছে। এইবিলাক চাই লওক গাইজ, এইবিলাক পিলাৰবিলাক এনেকুৱাকৈ বয়। ইয়াতে ফটো উঠিম ৰ'ব বঢ়িয়াকৈ, ফটো মাৰিব ভাল হ'ব। ভিডিঅ' আগতে এটা ভিডিঅ' কৰিছিলোঁ, এইটো ভিডিঅ' কিন্তু ডিলিট হৈ গৈছে ভুলবশতঃ কিবা কাৰণত। এতিয়া এইটো চাই লওক, আজি ভিডিঅ' একেলগে আৰু পাগলদিয়া বাৰে বাৰে গৈ আছোঁ পাগলদিয়া ৰিজৰ্টলৈ। আৰু এইখন মৰিয়াডাঙা ফিল্ড হয়, বঢ়িয়া ফিল্ড, ধুনীয়া। আৰু এইডাল কি গছ? খেজুৰ, খেজুৰৰ গছ হয়, খেজুৰ। Welcome back to my YouTube channel. This is Assamese maker new lagi. Aji jar bangun tu je. Agote bodurot. Kali dah berba. Faldi uthi jam jola me sari di numedim lagi. Agbar. Welcome back to my second channel. Ami aji jamit dia. Heri jam ami Pagoldiar aru eta jaga ase. Ekon heri unexplored jaga hoy. আৰু ডিম্পু বৰুৱাই ফটো উঠিছিল, আমিও উঠিম ফটো উঠতে। এই চকৰি আছে কেইটামান, এইটো ৰিং আগত চাই ল'ব গাইজ। আৰু কি সুন্দৰ চিনাৰী চাই লওক, মজা মজা ফিনিচিং এনেকৈ হ'ল। ট্ৰেনজিশ্যন। ৱেলকাম বেক টু আৱাৰ ফেমিলি। তো গাইজ বতৰটো এতিয়া ডাৱৰীয়া হৈছে, এতিয়া বৰষুণ আহিব। আমি অলপমান এনেই দেখুৱাম জেগাবিলাক আপোনালোকক। কি ফিনিচিং গাইজ, ইছ মজা সুন্দৰ। কেনেকুৱা আমাৰ ধৰতী মা এনেকুৱাই চাই লওক গাইজ, কি মজা ফিনিচিং। ইয়াতকৈ আৰু ফিনিচিং কি দিব। ৱেলকাম বেক টু মাই। আৰু এইফালেদি হয় গাইজ, এইটো আগত ডিম্পু বৰুৱাই তাতে ফটো উঠিছিল, মই ৰিংকেইটা দেখুৱাইছোঁ। আপোনালোকে হয়তো জানে, মই ফটোটো আপোনালোকক স্ক্ৰীণশ্বটত দেখুৱাই আছোঁ, স্ক্ৰীণশ্বট মাৰি। এইফালে এইটো চাই এই চাই লওক, এইকেইটা ৰিং, এইকেইটা ৰিং হয়। ইউটিউবাৰ বুলি ৰিং মাৰা এটলা নামেৰ এটলা মাৰা। এই চাই লওক একেটাই ৰিং গাইজ, স্কিপ ফিনিচিং গাইজ। এই মজা সুন্দৰ। ইয়াতে ফটো উঠিম ৰ'ব আমি। ল বিষ্ণু 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 প্ৰসাদ ৰাভা ল। Welcome back to our family. Yeah, guys.
Welcome back to my second channel, Vishal Technical. Welcome back to my second channel. আজি ধুনীয়া পৰিৱেশত আমি আছো। ইয়াতে ফটোগ্ৰাফি হ'ব গাইজ। তো গাইজ আৰু এটা বস্তু আপোনালোক দেখুৱাব লাগিব, নহ'লে নহ'ব। নাচাই দিব চাইকেল অফ ৰোডিং। চাওঁ ব্ৰেককে মাৰিছ, ব্ৰেক মাৰিছে গাইজ। সেই ব্ৰেকডাল এতিয়া তো চাই লওক গাইজ। ৰিভাৰ ফৰেষ্ট, ৰিভাৰ চাইড ফৰেষ্ট গাইজ। মজা এইবিলাক সৌন্দৰ্য চাই লওক আপোনালোকে, কি মজা ৰাস্তা। এই নদীৰ পাৰলৈকে নদী যাব পাৰে। বেলেগ ট্ৰেক্টৰ আহি লিক বনাই দিছে, পুৰা ৰাস্তা হৈ গৈছে মজা সুন্দৰ। চাইছিকে এখন Welcome back to my YouTube channel. গাইজ এয়া চাই লওক, শাল চেগুনৰ গাছ। চৰি গাইজ, নহয় হ'লেও ভাল লাগে, ধুনীয়া। কি গাজিলা গামাৰি নেকি? চেগুন, ধুনীয়া পৰিৱেশটো। এই সৰুতে আহিছিলোঁ আৰু ভাল লাগে জেগাবিলাক, সৌন্দৰ্যটো চাই লওক। আমি চাইকেল মাৰি আহিছোঁ দুজন চলি, মজা ফিনিচিং। Welcome back to my YouTube ইয়াতে channel. বেহাৰৰ খেতিও কৰা হয়। ৰাস্তা বদলাই দিলোঁ গাইজ, আমি মেইন ৰাস্তাতে নাযাওঁ। এনেকৈ এই ট্ৰেক্টৰে মাটি কাটিছে, এইটো দি নহ'ব। হয় আমি যাব পাৰিম না, সেইটো আমি পালোঁ। তো গাইজ আমি শ্বৰ্টকাট কৰি এইফালেদি আহি পেলাই সোমাই দিলোঁ। এনেকৈ যাব লাগিব খোজকাঢ়ি। এতিয়া মানে ট্ৰেক্টৰে মাটি কাটি আছে গাইজ, চাই লওক। এই সরসের কিছু উড়াইছে। চৰাই চিৰিকটি উৰাই আছে। তো আমি কেনেদৰে আহিলোঁ, এফালে আহিছিলোঁ আমি আগতে। আমাৰ খুৰা ট্ৰেক্টৰ আছে ন, ট্ৰেক্টৰত আহিছিলোঁ। এই খাদান বুলি কয়, হয়নে? মাটি কাটিব আহিছিলোঁ। ইয়াতে মই ট্ৰেক্টৰ প্ৰথম চলাইছোঁ এইখিনি জেগাত গাইছ। তো গাইছ এটা বস্তু চাই লওক, গাঞ্জা চিটি, ভাঙৰ খেতি বুলি কয়। এই ধুনীয়া হয় ভাঙৰ খেতিবিলাক, এই কলি হ'ব এই ডাঙৰ হ'লে। তো বনাব জানিব লাগে আৰু, মজা ফিনিচিং ন। এইবিলাক ডাঙৰ ডাঙৰ হ'ব। ইয়াতে বহুত হয়, মানে খেতি কৰে ইয়াতে কিছুমানে ভাঙৰ। এইটো আপোনালোকে বেয়া নাপাব, এইটো মই জাষ্ট এটা মানে হেৰি এণ্টাৰটেইনমেণ্টৰ বা মানে কৈছোঁ আৰু মই দেখুৱাইছোঁ বস্তুটো, নহ'লেতো এইটো ডিছক্লেমাৰ হিচাপে কৈ দিলোঁ মই নেকি। বস্তুটো এইটো ডাইৰেক্ট কপিৰাইট দিব না। চাই লওক গাইজ, কি ধুনীয়া সুন্দৰ সুন্দৰ ভাঙৰ। তো বাবা ভোলেৰ প্ৰসাদ বুলি কয়, হয় না? বেছিকৈ খাব নালাগে এইটো।